দেশজুৰি প্ৰতিবাদ বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ ৰাফেল যুঁজাৰুক বিমান ক্ৰয় ক্ষেত্ৰত বিজেপি কেলেংকাৰীৰ বিৰুদ্ধে এই প্ৰতিবাদ ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলা উপায়ুক্ত কাৰ্যালয়ত প্ৰতিবাদ কংগ্ৰেছৰ কাৰ্বি আংলং কলেজৰ 7খন ভেঞ্চাৰ কলেজ প্ৰাদেশিকৃত অথবা ফিক্স পে দাবী তিনিদিনীয়া শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ণ শিক্ষকসকলৰ বহুবাৰ আবেদন নিবেদনৰ পিছতো নিৰ্বিকাৰ পৰিষদ চৰকাৰ আগন্তুক সাংসদ নিৰ্বাচনৰ উপলক্ষে বিভিন্ন অজুহাতত সমষ্টিৰ ৰাইজৰ সৈতে নিবিড় সম্পৰ্ক বিজেপি নেতাসকল এমএছি হৰেণ সিং বে সমষ্টিৰ ৰাইজক দিছে ভিন্ন উন্নয়নৰ প্ৰতিশ্ৰুতি নমস্কাৰ অসমীয়া প্ৰাইম টাইমত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো পাতৰলৈ ৰাফেল বিমান ক্ৰয় ক্ষেত্ৰত বিজেপি চৰকাৰে কৰা কেলেংকাৰী প্ৰতিবাদত সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙতো জিলা কংগ্ৰেছৰ উদ্যোগত গ্ৰহণ কৰে ধৰ্ণা কাৰ্যসূচী দুৰ্নীতিৰ প্ৰতি গভীৰ অসহনশীল স্থিতি প্ৰদৰ্শন কৰা বিজেপি চৰকাৰে লাহে লাহে দুৰ্নীতিৰ গভীৰ গহ্বৰত ভৰি দিব ওলাইছে নেকি ৰাফেল স্কেমক লৈ দেশজুৰি চলা প্ৰতিবাদে তাকে প্ৰতীয়মান কৰিছে বিজেপি দলৰ মহামন্ত্ৰ আছিল দেশবাসীক এখন দুৰ্নীতিমুক্ত এখন চৰকাৰ দিয়া কিন্তু দুৰ্নীতিমুক্ত চৰকাৰ এখন দিয়া আশ্বাস দিয়া প্ৰধান নায়ক মোদীয়ে ৰাফেল জেট ক্ৰয় কৰিলে ব্যক্তিগত কোম্পানীৰ যোগে একোখন ৰাফেল যুঁজাৰু বিমানৰ মূল্য 5.26 কোটি মূল্যৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাফেল যুঁজাৰু বিমান ক্ৰয় কৰিলে 16.70 কোটি টকা শ্ৰমিকক তেওঁ প্ৰকৃত ভাষা দিবলৈ তেওঁ হাতত টকা নাই দুখীয়া আঁচনিবিলাক এটাৰ পিছত এটা বন্ধ কৰিছে 15 লাখ টকা দিম বুলি কৈ তেওঁলোকে আজি ঠগিছে মিছা কথাৰে গোটেই ভাৰতবৰ্ষত আজি মানুহবিলাক হতাশগ্ৰস্ত হৈছে আৰু হতাশগ্ৰস্ত হৈ আজি অপকৰ্মত মানুহবিলাক অৰ্থাৎ একোখন ৰাফেল জেটৰ বিপৰীতে বিজেপি আৰু ৰিলায়েন্স কোম্পানীয়ে মিলি 11.44 কোটি টকা আত্মসাৎ কৰিছে এই বৃহৎ কেলেংকাৰী প্ৰতিবাদত সমগ্ৰ দেশ তথা ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙতো জিলা কংগ্ৰেছৰ উদ্যোগত ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত গ্ৰহণ কৰা এই ধৰ্ণা কাৰ্যসূচীত ডিফু আৰু হামৰেনত প্ৰায় 5 শতাধিক কংগ্ৰেছ কৰ্মীয়ে হাতে হাতে প্লে কাৰ্ড লৈ ৰাফেল দুৰ্নীতিকাৰী গো বেক নৰেন্দ্ৰ মোদী হাই হাই আদি শ্লোগান দি উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰদান কৰে রাফেল যুদ্ধ বিমানৰ কেলেংকাৰী বিজেপি চৰকাৰে কৰাৰ কাৰণে আমি আজি আমাৰ ওয়েষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটিও আমি ইয়াত হামৰেন ডিপুটি কমিশনাৰলৈ আমি মেমৰেণ্ডাম দিছোঁ টু আমাৰ প্ৰেচিডেণ্ট ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ যিটো ধৰণত আমাক একচুৱেলি ৰাফেলৰ এটা দাম আছিলে আগত ইউপি চৰকাৰৰ ইউপি গভৰ্ণমেণ্টৰ আমি এইটো পাছ কৰিছিলোঁ যে ইউ পি এ গভৰ্ণমেণ্টে যে তাৰ দামটো আছিলে 526.10 কোটি টকাৰ কিন্তু এতিয়া বিজেপি চৰকাৰে একেটা ৰাফেলে কিনিছে 1670.70 কোটি টকাৰ লগত একেটা ৰাফেল কিনিলে গতিকে তাৰ ওপৰত আমি প্ৰতিবাদ কৰিছোঁ আৰু সেইটো এটা কথা যে আছো আমাৰ ভাৰতবৰ্ষ দেশৰ সুৰক্ষাৰ কাৰণে 126খন আমাৰ ৰাফেল যুদ্ধৰ বিমান লাগিছিল কিন্তু এই বিজেপি চৰকাৰ এনডিএ গভৰ্ণমেণ্টে কিনিছে খালি 36খনৰ গতিকে তাতে দেখ কৈ যে 41,205 কোটি টকা আমাৰ ৰেভিনিউ লছ হৈছে ইণ্ডিয়াৰ গভৰ্ণমেণ্টৰ গতিকে দেখ বিজেপি চৰকাৰে নৰেন্দ্ৰ মোদীয়ে মলাইটো গোটেই খাই দিলে গতিকে ইয়াৰ ওপৰত আমি প্ৰতিবাদ কৰিছোঁ আৰু ইয়াৰ ওপৰত আমি কংগ্ৰেছৰ ইনকুৱাৰীটো বিচাৰিছে জেপিচিৰ আমি বহিব লাগে সেইটো আমাৰ দাবী অৰুণ লেখে আৰু জাসন ইংহিৰ ৰিপৰ্ট কাট নিউজ
শিক্ষা দীক্ষা ব্যৱস্থাকে আদি কৰি সকলো দিশতো অতিকৈ পিছপৰা জিলা হিচাপে পৰিচিত কাৰ্বি আংলং জিলা শিক্ষা উন্নয়নৰ প্ৰতি এতিয়াও গুৰুত্ব নাই ৰাজ্য চৰকাৰৰ আনহে নালাগে খুদ স্বায়ত্তশাসিত পৰিষদৰ চৰকাৰে শিক্ষা দিশৰ প্ৰতি গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই তাৰে পৰিণতিত জিলাখনৰ 7খনকৈ কলেজৰ পাৰদৰ্শীকৰণৰ পৰা বঞ্চিত হৈ আছে আজিও উল্লেখ্য যে ক্ৰমে কপিলী কলেজ বৈঠালাংছৰ চেমছন সিং ইংটি কলেজ হামৰেন ৱাইছং কলেজ বুকাজান কলেজ হাৰলংবি বিলংবি কলেজ আৰু হাওৰাঘাট কলেজৰ প্ৰবক্তাসকলে কলেজকেইখনৰ প্ৰাদেশিকৰণ বিচাৰি 3 দিন কৰ্মবিৰতি তথা শ্ৰেণী বৰ্জন কৰিছে খেৰণীস্থিত কপিলী কলেজতো তদ্ৰুপ কাৰ্যসূচী অব্যাহত আছে ৰাজ্যিক চৰকাৰ কিংবা পৰিষদ চৰকাৰে কোনো সঁহাৰি নিদিলে অনিৰ্দিষ্ট কাললৈ শ্ৰেণীত পাঠদান বা শ্ৰেণী বৰ্জনৰ হুংকাৰ দিছে কলেজকেইখনৰ প্ৰবক্তাসকলে ছয়ৰ আগৰ ষ্টেট গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন বা কিবা আছিলে তেখেতলোকৰ আমাৰ নাই কিয় আমাৰতো কাক অথৰিটিয়ে যিহেতুকে আমাৰ হৰবেহৰ বা ইয়াৰ কাৰণে ইয়াৰ পৰাই আমি পাৰ্মিশ্যন বা তেখেতলোকৰ পৰা আমি যাৱতীয় নথি পত্ৰ যি বা লাগে আমি আছিলে বা আমি চলি আছোঁ গতিকে সেই কথাটো ষ্টেট গভৰ্ণমেণ্টক ডিমাণ্ড কৰা যাওক কাক অথৰিটি বা প্লাছ আমি ষ্টেট গভৰ্ণমেণ্টৰ আমাৰ ইয়াত যিসকল EM আছে CM আছে বিভাগীয় EM আছে প্লাছ আমাৰ মন্ত্ৰী আছে আমাৰ এডুকেশ্যন মিনিষ্টাৰ আসাম গভৰ্ণমেণ্টৰ আছে MLA আছে প্ৰত্যেককে আমি বহুতবাৰ লগ কৰিলোঁ বহুতবাৰ লগ কৰাৰ পিছত কিন্তু আমি ইমান চিনচিয়াৰিটি দেখা নাপালোঁ যদি এই কথাটো আজিও আমি তেখেতলোকক ৰিকুৱেষ্ট কৰিছোঁ আমি যোৱা ধৰ্ণাটো আমি যিটো 5 ছেপ্টেম্বৰত ধৰ্ণা হৈছিলে ধৰ্ণাত আমি তেখেতলোকক সময়সীমা দিছিলোঁ 8 দিনৰ ভিতৰত আপোনালোকে কিবা এটা আমাৰ কাৰণে চিম্পেথেটিক কিবা এটা আপোনালোকে ডিচিশ্যন দিয়ক বা একশ্যন কৰক কিন্তু আজি পৰ্যন্ত তেখেতলোক একো নোলোৱাৰ কাৰণে একো একশ্যন নোলোৱাৰ কাৰণে আমি বাধ্য হৈছোঁ এই যে আজি আমি শিক্ষকৰ এইটো কোনো প্ৰফেশ্যনেল এথিক্স নহয় যে আমি ক্লাছ বৰ্জন কৰি আমি বাহিৰত বহি এইটো কোনো প্ৰফেশ্যনেল এথিক্স নহয় বাট দ্য চিটুৱেশ্যন হেজ কম্পেল টু আছ আমাৰ আজি আৰ্থিক যিটো অনাটন বা যিটো সংকটত আমাৰ শিক্ষকসকলে ভুগি আছে তাৰ কাৰণে আমি বাধ্য হৈছোঁ আৰু এই চৰকাৰ কথাটো আমাৰ চৰকাৰে বুজক আৰু চৰকাৰে এইটো বুজক যে শিক্ষা আৰু স্বাস্থ্যৰ অবিহনে এটা সমাজ আগবাঢ়িব নোৱাৰে আৰু সেই কথাটো তেখেতলোকে বুজক আৰু এই দুৰ্গম অঞ্চলত পঢ়া ল'ৰা ছোৱালী আজি যদি এই কলেজবিলাক প্ৰভিঞ্চিয়েলাইজ হয় তেনে এই ল'ৰা ছোৱালী আজি ফ্ৰী এডুকেশ্যন পাব কোনে পাব এই ভিতৰুৱা দুখীয়া অনগৰৰ ল'ৰা ছোৱালী বা এইবিলাকে আজি কি হ'ব তেখেতলোকে ফ্ৰী এডুকেশ্যন পাব তেখেতলোকে বিভিন্ন সুবিধা পাব কিন্তু সেই সুবিধাবিলাকৰ পৰা আজি ল'ৰা ছোৱালীবিলাকো বঞ্চিত হৈ আছে আমাৰ শিক্ষকসকল আজি 20-25 বছৰ ধৰি কাম কৰে শিক্ষকসকল বঞ্চিত হৈ আছে গতিকে আমি সেইখিনি ডিমাণ্ড কৰোঁ এতিয়া আমি ৰিকুৱেষ্ট কৰিছোঁ যে সোনকালে তেখেতলোকে কিবা এটা ব্যৱস্থা কৰক আৰু ইমিডিয়েট আমি কিবা এটা ফল পাম বুলি আশা কৰিছোঁ নহ'লে অনাগত সময়ত এই 3 দিনৰ যিটো 12, 13, 14 মানে অহাকালিলৈ সামৰণি পৰিব আমাৰ ক্লাছ বয়কট যিটো আমি কাৰ্যসূচী লৈছিলোঁ আদাৰৱাইজ ইন দ্য নিয়াৰ ফিউচাৰ মোৰ আদাৰ্ছ ডেট কাইণ্ড অফ program will be taken by the KAPCA কাৰ্বি আংলং ভেঞ্চাৰ কলেজ এছ'চিয়েশ্যন সেইখিনি আমি ক'লোঁ আৰু এইলৈ ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকল হৈছে ভীষণ চিন্তিত কাৰণ সন্মুখত পৰীক্ষা সমাগত গতিকে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা ভৱিষ্যতৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি তথা জিলাখনৰ শিক্ষা উন্নয়নৰ প্ৰতি তুলিৰাম ব্ৰহ্মাঙৰ নেতৃত্বাধীন পৰিৱৰ্তনকামী বিজেপি চৰকাৰে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া স্বাভাৱিকতে লক্ষণীয় হ'ব আমাৰ যিখিনি ষ্টাফ আছিলে তেওঁলোকে 2 বছৰলৈকে চেলাৰী নোপোৱাকৈও কাম কৰিছিলে আৰু তাৰপিছত মেনেজিং কমিটি চেঞ্জ হৈ আমাক চেলাৰী দিলে বিভিন্ন ধৰণৰ অনুষ্ঠানৰ পৰা বৰঙণি লৈ তাৰপিছত লাহে লাহে আমাৰ অলপ এনৰলমেণ্ট বাঢ়িলে বাঢ়াৰ পিছত তাৰ পৰা অলপ কালেকশ্যন হৈ যি পায় তাৰ পৰা আমাক মিলাই দিয়ে কেতিয়াবা আমি 2-3 মাহ দৰমহা নোপোৱাকৈও কাম কৰি আছোঁ এতিয়ালৈকে তেনেকৈ আমি কাম কৰি আছোঁ আমি সেই বস্তুটোত ইমান গুৰুত্ব দিয়া নাই কাৰণ এই অনুষ্ঠানখনত বহুত ল'ৰা ছোৱালীয়ে শিক্ষিত হ'ব পাৰিছে এই ঠাইখিনিৰ উন্নতি হ'ব পাৰিছে সেইটোৱে আমি মেইন উদ্দেশ্যলৈ ইয়াত আমি বহি আছোঁ সেইকাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে এই কলেজখনত যিখিনি শিক্ষক শিক্ষয়িত্ৰী আছে বা নন টিচিং হওক যিখিনি কৰ্মচাৰী আছে সেই সকলোবিলাকৰে অভাৱ অভিযোগবিলাক অকণমান হ'লেও দূৰ কৰিবলৈ তেওঁলোকে যাতে চেষ্টা কৰে কাৰণ আমি আমাৰ নিজৰ পেটৰ কথা চিন্তা কৰিব লাগিব কাৰণ শিক্ষা দান দিবলৈ হ'লে পেটটো আগতে ফুৰিব লাগিব কিন্তু তথাপিও আমি ইমানখিনিও বিচৰা নাই কিন্তু যিখিনি আমাৰ যিখিনি দাবী তাত অলপ হ'লেও আমাক সঁহাৰি দিয়ক তেওঁলোকে অকণমান হ'লেও সঁহাৰি দিয়ক আমি ল'ৰা ছোৱালীখিনিক পঢ়াবলৈ ইয়াতে আছোঁ গতিকে আমি দূৰৰ পৰা আহিছোঁ আমি থাকিব লাগিব আমাৰ অলপ খৰচ হয় অহা যোৱা খৰচ আছে এই সকলোবিলাক মিলাই কিনে আমাক অকণমান হ'লেও তেওঁলোকে যাতে চকু মেলি খেৰণীৰ পৰা বীৰেন ইংখে ৰিপৰ্ট কাট নিউজ ৰাজ্যত লোকসভা নিৰ্বাচন আৰু বেছি দিন নাই
কাৰ্বি আংলং জিলাতো শাসকীয় দলৰ বিজেপি নেতাসকলেও সমষ্টিৰ ৰাইজৰ বাবে শিক্ষা স্বাস্থ্য নতুবা ক্ৰীড়াৰ ক্ষেত্ৰত উন্নয়নৰ বিভিন্ন আঁচনি তথা উপহাৰৰ টোপোলা লৈ নিজ নিজ সমষ্টিৰ পিছপৰা অঞ্চলৰ দুখীয়া জনগণৰ কাষ চাপিছে এইদৰে ৰংখাং পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা MSC হৰেণ সিং বে নিজৰ সমষ্টিত উপস্থিত হওঁতে সাংবাদিকৰে হোৱা চমু সাক্ষাৎকাৰত অঞ্চলটো উন্নয়নৰ কথা বিশেষকৈ শিক্ষা আৰু স্বাস্থ্য বিভাগত উন্নয়ন কৰাৰ কথা ব্যক্ত কৰে পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰূপাজিঠি LP স্কুলৰ প্ৰাংগণত সমষ্টিৰ ৰাইজেৰে সৈতে এক ৰাজহুৱা সভাত মিলিত হয় আৰু সভাত অঞ্চলটোৰ বাবে বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰাৰ কথা ভাষণত সদৰি কৰে অঞ্চলটোৰ দুখীয়া ৰাইজৰ সুখ দুখ তথা অভাৱ অভিযোগৰ ভূ ল'বলৈ যোৱা MSC হৰেণ সিং বেৰ সৈতে আমাৰ হোৱা এক চমু সাক্ষাৎকাৰত সাংবাদিকৰ আগত তেওঁ কয় যে শিক্ষা বিভাগটো উন্নতি কৰাৰ বাবে অচিৰেই কাৰ্বি আংলঙৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত কৰিব আৰু ৰংখাং সমষ্টিৰ হানলক্ৰক স্বাস্থ্য কেন্দ্ৰকে ধৰি জিলাখনৰ সকলো স্বাস্থ্য কেন্দ্ৰ তথা উপস্বাস্থ্য কেন্দ্ৰসমূহত চিকিৎসক নাৰ্ছ দিনে নিশাই মজুত থকাৰ ব্যৱস্থা কৰা হ'ব প্ৰধান যে যোৱা MSC ইলেকশ্যনৰ পিছত আমাৰ এই 5 নং ৰংখাঙত বিশেষকৈ সাংগঠনিক দিশত আমি ইমান গুৰুত্ব দিয়াৰ ধৰণৰ পৰিলক্ষিত হোৱা নাই যাৰ বাবে মোৰ এটা অনুভৱ আহিছিল যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ 5 নং ৰংখাঙত 28টা লোকেল কমিটি আছে ভাৰতীয় জনতা পাৰ্টি লগতে তেওঁ কয় যে সমষ্টিটোৰ বিভিন্ন চুক কোণত থকা ৰাস্তা পদূলিবোৰ চেণ্ড গ্ৰেভেল দি ঠিক কৰা হ'ব আৰু নতুনকৈ প্ৰয়োজন অনুসৰি ৰাস্তা ঘাট নিৰ্মাণ কৰা হ'ব উল্লেখ্য ৰূপাজিঠি LP স্কুলৰ প্ৰাংগণত অনুষ্ঠিত সভাত প্ৰাক্তন VDC অধ্যক্ষ মোহন কাঠাৰ VDC অধ্যক্ষ ধীৰেন বৰদলৈ লেমছৰ উপাধ্যক্ষ বাবু টিমুং হানলক্ৰক লেমছৰ সম্পাদক মোহন পাটৰ আৰু মাইনৰিটি অধ্যক্ষ হাৰসিং টিছ প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ফালৰ পৰা ব্যৱস্থা নোলোৱা নহয় ব্যৱস্থা লৈ আছোঁ আমি টেট পৰীক্ষা এতিয়া পাতিবলৈ গৈ আছোঁ গতিকে বিশেষকৈ কাউন্সিলত যিমান বিভাগ আছে তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বিভাগটো হ'ল আমাৰ এডুকেশ্যন শিক্ষা বিভাগ নহয় জানো এতিয়া এই শিক্ষা বিভাগটো উন্নত কৰিবৰ কাৰণে আমাৰ কাউন্সিল তথা আমাৰ তুলজাৰাম ৰংখাং অনাৰেবল চিফ এক্সিকিউটিভ মেম্বাৰ CM তেখেতে পদক্ষেপ লৈছে গতিকে আশা কৰিছোঁ এই 2018 শেষৰ ফাললৈকে আমি এই সমস্যাবোৰ দূৰ কৰিব পাৰিম আৰু এটা বিগত যিটো আপোনাৰ বৰ্তমান চেণ্ড গ্ৰেভেল পেলোৱা হ'ল এটা ৰাস্তা PWDতে পৰিব সম্ভৱতঃ আপোনাৰ কাৰ্বি আংলঙৰ পৰা নগাঁও ডিষ্ট্ৰিক্টৰ যিটো ৰাস্তা তাৰ পৰা অলপ দূৰ গৈ পেলাই ৰাস্তাটো চেণ্ড গ্ৰেভেল পেলোৱা হ'ল বৰ্তমান তাত গৈ পেলাই আপোনাৰ এতিয়া এখন গাড়ী যাব নোৱাৰা অৱস্থা সেই ক্ষেত্ৰত আপুনি কি মন্তব্য কৰিব বৰ্তমান যদি এম্বুলেঞ্চ সোমায় এম্বুলেঞ্চ ওলাই যোৱাটো সম্ভৱ নহয় এজন ৰোগী লৈ পেলাই তাত মানে কি দলং এখন লাগিব তাত আপোনাৰ দলঙৰ অভাৱ নহয় ৰাস্তাটো বোকা যথেষ্ট বোকা এতিয়া চেণ্ড গ্ৰেভেল পেলোৱাৰ পিছতো বোকা অৱস্থা বোকাময় পৰিস্থিতি এইটো এটা ধৰি লওক এতিয়া কেইখন ট্ৰাক সুধিছে এইটো মই সুধি ল'ব লাগিব যদি প্ৰয়োজন আছে আকৌ আমি চেণ্ড গ্ৰেভেলটো পেলাম যাতে যাতায়াত ব্যৱস্থাটো সুচল হয় তাৰ কাৰণে মই ব্যৱস্থা ল'ম ইয়াৰ লোকেল লিডাৰৰ লগত মই কথা পাতিম আৰু ঠিকাদাৰ যিজন তেখেতৰ লগত মই কথা পাতিম মই ডংকা মোকামৰ পৰা কেলভিন টেৰাঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলা হাৰুৱাঘাটৰ ছাত্ৰ সন্ধানহীন ছাত্ৰজনৰ নাম দেৱাশিষ কলিতা বয়স 15 হাৰুৱাঘাটৰ শংকৰদেৱ বিদ্যা নিকেতনৰ 10ম শ্ৰেণীৰ ছাত্ৰ দেৱাশিষৰ পাৰখোৱাত ঘৰ এই মৰম লগা কিশোৰজনেই দেৱাশিষ কলিতা হাওড়াঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ 10ম শ্ৰেণীৰ ছাত্ৰ দেৱাশিষ কলিতাই আগবেলা ইউনিট টেষ্টৰ প্ৰথম পৰীক্ষা দিয়াৰ পিছতেই নিখোজ হয় পাৰখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মুক্তাৰাম কলিতাৰ পুত্ৰ দেৱাশিষে পাৰখোৱা ঘৰৰ পৰা হাওড়াঘাটলৈ প্ৰায় 15 কিলোমিটাৰ পথ নিজা ব্যক্তিগত বাহনত অহা যোৱা কৰে এইখিনিতে উল্লেখ্য যে আজি পুৱা বিদ্যালয়লৈ আহোঁতে ঘৰৰ এখন বহীত লিখি আহিছিল লিভ মি এলোন তেন্তে এইদৰে বিদ্যালয়ৰ পৰা নাইকিয়া হোৱাটো দেৱাশিষৰ ইচ্ছাকৃত নে আন কিবা ৰহস্য যা হওক
পিছবেলা পৰীক্ষাত দেৱাশিষৰ নিৰ্দিষ্ট আসনত অনুপস্থিত দেখি বিদ্যালয়ৰ শিক্ষক তথা কৰ্তৃপক্ষই লগে লগে সহপাঠীসকলৰ পৰা সোধা পোছা কৰে দেৱাশিষৰ কথা। কিন্তু সহপাঠীসকল এই সন্দৰ্ভত অজ্ঞাত প্ৰকাশ কৰে। ইয়াৰ পিছতে বিদ্যালয়ৰ কৰ্তৃপক্ষই পাৰখোৱাৰ ঘৰৰ পিতৃ মাতৃৰ সৈতে যোগাযোগ কৰি এই সম্পৰ্কে খবৰ দিয়ে। খবৰ পাই দেৱাশিষৰ পিতৃ মাতৃ হাওৰাঘাটৰ বিদ্যা নিকেতন আহি পায়হি আৰু হাওৰাঘাট আৰক্ষী থানাত এই সম্পৰ্কে পিতৃয়ে দিয়া এক প্ৰাথমিক এজাহাৰৰ ভিত্তিত এক গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। সম্প্ৰতি আৰক্ষীৰ অনুসন্ধান তীব্ৰ চলি আছে। আজি দশম শ্ৰেণীৰ ছাত্ৰ দেৱাশিষ কলিতা প্ৰথম পৰীক্ষাটো ইউনিট টেষ্টৰ দিলে। হাফ টাইমৰ সময়ত সি ওলাই গ'ল। দ্বিতীয় পৰীক্ষাটোত এবচেণ্ট। তাৰপিছৰ পৰা তাক বিচাৰি পোৱা নাই এতিয়ালৈকে। তো তাৰ লগৰীয়া ঘৰৰ মানুহ সকলোকে যোগাযোগ কৰা হৈছে, এতিয়ালৈকে এৰি হোৱা নাই। গাৰ্জেনটো আহিছে, আমি এতিয়ালৈকে তাৰ সন্ধান পোৱা নাই। যদি কোনোবাই সন্ধান যদি পায় তো কণ্টেক্ট কৰিলে ভাল হয়। আৰু আমি হাওৰাঘাট থানাত লগে লগে এটা এজাহাৰ দিছোঁ মিচিং হোৱাৰ কাৰণে। যদিও কোনো সদাশয় ব্যক্তিয়ে দশম শ্ৰেণীৰ এই ছাত্ৰজনৰ অনুসন্ধান পোৱা মাত্ৰকে টিভি স্ক্ৰীণত দিয়া 9435420677 মোবাইল নম্বৰ যোগে লগে লগে যোগাযোগ কৰিবলৈ অনুৰোধ কৰিছে দেৱাশিষৰ পিতৃ মাতৃয়ে। হাওৰাঘাটৰ পৰা গৌতম চন্দা ৰিপৰ্ট, কাট নিউজ। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। Please step in Ishan Motors, a showroom cum sales point of Royal Enfield, opposite of Langpi Dahangi Rural Bank, Dilaji Branch, Rongkhelan, Difu, Karbi Anglong, Assam. For more details, please contact 97748 73915, 7896 169021 or 957 988 008. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। Come one, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of genswear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc.
Difu Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar India. Assam Hill Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। বিৰতি পিছত পুনৰ বাতৰি মজিয়াত লংকা শংকৰ নগৰস্থিত জিলা উপায়ুক্ত কাৰ্যালয়ত হোজাই জিলা কংগ্ৰেছৰ তুমুল প্ৰতিবাদ। যোৱা 10 ছেপ্টেম্বৰ দিনা পেট্ৰল ডিজেল তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণত ব্যৰ্থ বিজেপি চৰকাৰখনৰ বিৰুদ্ধে আহ্বান কৰা ভাৰত বন্ধৰ দিনা হোজাই জিলাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ডক্টৰ অৰ্ধেন্দ্ৰ দেৱ একাংশ বিজেপি কৰ্মীয়ে শাৰীৰিকভাৱে অপদস্থ কৰাৰ প্ৰতিবাদত হোজাই জিলা কংগ্ৰেছে বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য বিজেপি কৰ্মীসকলৰ বিৰুদ্ধে হোজাই জিলা কংগ্ৰেছে থানাত গোচৰ দিয়াৰ পিছতো আজিলৈ প্ৰশাসনিক কোনো ব্যৱস্থা গ্ৰহণ নকৰি বিজেপি কৰ্মীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে। আনহাতে বৰ্তমান শাসনাধিষ্ঠিত চৰকাৰখনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাফেল যুঁজাৰু বিমান ক্ৰয় কৰাৰ ক্ষেত্ৰত বিষম কেলেংকাৰীৰ অভিযোগ উত্থাপিত কৰিছে হোজাই জিলা কংগ্ৰেছে। বিজেপি মুৰ্দাবাদ, RSS মুৰ্দাবাদ, বিজেপিৰ দাদাগিৰি নচলিব ইত্যাদি ধ্বনিৰে উত্তাল কৰে কাৰ্যালয়ৰ চৌহদ। প্ৰশাসনক বিজেপিৰ হৈ কাম নকৰিবলৈ সকীয়াই দিয়ে প্ৰতিবাদীকাৰীসকলে। এনেহলে আগন্তুক দিনবোৰত ভয়াৱহ পৰিণতি হোৱাৰ লগতে বিজেপি কৰ্মীক আইন নিজৰ হাতত তুলি নোলোৱাৰ হুংকাৰ দিয়ে। ভাৰত বন্ধৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা হোজাই জিলা কংগ্ৰেছ কমিটি, হোজাই জিলাৰ বিভিন্ন মণ্ডল কংগ্ৰেছ কমিটিৰ সদস্যসকল, নেতাসকল, NSY, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছৰ নেতাসকল, কৰ্মীসকল ইয়াত আহিছে। আমি দুটা বিষয় লৈ আহিছোঁ আজি। যোৱা 10 তাৰিখ যিটো ভাৰত বন্ধ হৈছিল কংগ্ৰেছৰ আহ্বানত আৰু 20টা সহযোগী ৰাজনৈতিক দলে যিটো সহযোগিতা কৰিছিল, সেই শান্তিপূৰ্ণ এটা বন্ধ পালিত হৈ আছিল। তাতে কিন্তু হোজাই জিলাত আমাৰ বৰ্ষীয়ান নেতা, জ্যেষ্ঠ নেতা, প্ৰাক্তন মন্ত্ৰী, আমাৰ কংগ্ৰেছৰ জিলা কংগ্ৰেছৰ সভাপতি ডক্টৰ অৰ্ধেন্দ্ৰ কুমাৰ দেৱৰ ওপৰত বৰ্বৰোচিত আক্ৰমণ হৈছিল বিজেপিৰ তৰফৰ পৰা। বিজেপি এক্টিভিষ্টে আমাৰ অৰ্ধেন্দ্ৰক আক্ৰমণ কৰিছে বৰ্বৰোচিতভাৱে। তাৰ প্ৰতিবাদ কল্পে আমি ইয়াত সমবেত হৈছোঁ আৰু মানে আক্ৰমণকাৰীসকলক, ক্ৰিমিনেলসকলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ কাৰণে কেছো দিয়া হৈছে, কিন্তু গ্ৰেপ্তাৰ কৰা নাই। তাৰ কাৰণে আমি প্ৰতিবাদ সাব্যস্ত কৰাৰ কাৰণে আমি DC মহোদয়লৈ আজি আমাৰ মেমৰেণ্ডাম ছাবমিট কৰিম। আৰু 2 নম্বৰটো হ'ল গোটেই ভাৰতবৰ্ষত প্ৰতিটো জিলাত ৰাফেল কেলেংকাৰী, যিটো UPA চৰকাৰৰ সময়ত 526 কোটি টকা ৰাফেল আছিল, সেই ৰাফেল বিমানৰ ক্ৰয় যিটো আজি ভাৰত চৰকাৰে, বিজেপি চৰকাৰে এইটো 1670 কোটি টকাত কৰি দিলে, তাৰ ওপৰত আমি তদন্ত বিচাৰিছোঁ। আমাৰ সংসদত সংসদীয় কমিটি JPC আমি ডিমাণ্ড কৰিছোঁ কংগ্ৰেছৰ পৰা, আৰু প্ৰতিটো জিলাত তাৰে মেমৰেণ্ডাম দিয়া হৈ আছে। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিলৈ, ভাৰত চৰকাৰৰ ৰাষ্ট্ৰপতিলৈ আমি মেমৰেণ্ডাম দিম DC থ্ৰুৱেদি। এই দুটা কাৰণত আজি আমি ইয়াত সমবেত হৈছোঁ। শাৰীৰিক অপদস্থ কৰা বিজেপি কৰ্মীসকলক অতি শীঘ্ৰে আটক কৰাৰ লগতে ৰাফেল যুঁজাৰু বিমান কেলেংকাৰ তদন্তৰ দাবীত হোজাই জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে। লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট, লংকা। কাৰ্বি আংলঙৰ বৰজান পৰিষদ সমষ্টিৰ দিলাই শাখাৰ কাৰ্বি ছাত্ৰ সন্থাই আজি তাৰিখত গ্ৰহণ কৰিলে প্ৰশংসনীয় পদক্ষেপ। সমষ্টিটোৰ মৎস্য কিলিং আৰু কানিয়াবে গাঁৱলৈ যোৱা চেণ্টগৱেল পথটি বাৰিষা কেইদিন বালি তথা শিলগুটি কঢ়িওৱা ডাঙৰ ডাঙৰ ট্ৰাক অহা যোৱা কৰোঁতে ঠায়ে ঠায়ে পথটি ভাগি চাগি সৃষ্টি হোৱা দ খাৱৈবোৰ পূৰ কৰি অস্থায়ীভাৱে হ'লেও সুচল কৰিলে যাতায়াতৰ বাবে।
হয়, দৃশ্যটি আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। কেইজনমান লোকে পথ মেৰামতিত লাগি আছে, কিন্তু এইসকল কোনো পথ নিৰ্মাণ বা মেৰামতিত নিয়োগ কৰা শ্ৰমিক নহয়। এইসকল হৈছে কাৰ্বি ছাত্ৰ সন্থা দিলাই শাখাৰ নেতা তথা সদস্যসকল। বাৰিষা কালছোৱাত এই পথটোৰে বালি আৰু ট্ৰাক কঢ়িওৱা গধুৰ ট্ৰাক নিতৌ অহা যোৱা কৰি থকাৰ বাবে পথটি বহু অংশ ভাগি ছিগি যোৱাৰ লগতে মাজে মাজে দ খাৱৈৰ সৃষ্টি হৈছে। বৰজান পৰিষদ সমষ্টি এই পথটিৰে যায় মৈছকিলিং আৰু কানিয়াবে গাঁৱলৈ। দুইখন গাঁৱৰ কণ ল'ৰা ছোৱালীসকলে স্কুললৈ অহা যোৱা কৰাকে ধৰি গাঁৱৰ পুৰুষ মহিলা বিশেষকৈ বৃদ্ধ বৃদ্ধা তথা চিৰিয়াছ ৰোগী আৰু গৰ্ভৱতী মহিলাসকলে এই পথেদি যাতায়াত আৰু খোজকাঢ়ি যাওঁতে জীয়াতু ভুগিবলগীয়া হৈছে। গঞা ৰাইজৰ যাতায়াতত কিছু সকাহ দিবৰ বাবে এই পথ নিৰ্মাণত বৰ্তমান লাগি থকা ঠিকাদাৰকো কামত কিছু আগুৱাই দিলে ছাত্ৰ নেতাসকলে। হয়, দেশ তথা সমাজৰ মেৰুদণ্ড স্বৰূপ ছাত্ৰসকলৰ এই পদক্ষেপক প্ৰত্যক্ষ কৰা ব্যক্তি মাত্ৰাই সেয়েহে প্ৰশংসা কৰিছে। যদিও এই পথটি স্থায়ী সমাধান নহয়, সেয়েহে ছাত্ৰ নেতাই পৰিষদৰ শাসকীয় বিজেপি চৰকাৰক এই পথটিৰ মেৰামতি তথা নিৰ্মাণ কাৰ্যত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছে। আনন্দ ৰাঙৰ ৰিপৰ্ট, কাট নিউজ। হেমফু বামন সমাজৰ উদ্যোগত মঙলবাৰে উলহ মালহেৰে উদযাপন কৰিলে হেমফু বামনৰ 18 সংখ্যক উপজা দিন। পুৱা ধৰ্মীয় পৰম্পৰা অনুসৰি পূজা আগবঢ়াই ধৰ্মীয় নাম তথা গীত মাতেৰে সাংস্কৃতিক তথা ধৰ্মীয় শোভাযাত্ৰা কৰি দিনজোৰা কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয়। হেমফু বামন সমাজ কাৰ্বিসকলৰ মাজত যোৱা 2001 চনতে উদ্ভৱ হয় আৰু ধৰ্মীয় পৰম্পৰা হিচাপে পালন কৰি আহে একাংশ লোকসকলে। হামেন ৰংচিদন পিঞ্চকুৰুৰ বাসভৱনৰ পৰা ধৰ্মীয় পৰম্পৰা তথা গীত মাতেৰে শোভাযাত্ৰা কৰি আহি পুনৰ পিঞ্চকুৰুৰ দুৰমোহন কামচাৰ বাসভৱনত বৰ্ণাঢ্য ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হয়। গোটেই দিনটো হেমফুৰ নামত ভক্তসকলে গীত মাত তথা নৃত্যত মগ্ন হয়। দুপৰীয়া প্ৰায় নাম কীৰ্তন তথা নৃত্যৰ শেষত প্ৰসাদ গ্ৰহণ কৰে সকলোৱে। তাৰ পিছত বিয়লি 2 বজাৰ পৰা ধৰ্মীয় সভা অনুষ্ঠিত হয়। সভাৰ পিছতে দিনজোৰা কাৰ্যসূচীৰে সমাপ্তি হয়। হামৰেনৰ পৰা সুন্দৰ ৰিপৰ্ট, কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।